মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু সন্মানীয় অভিভাৱকসকল, এই ভিডিঅ'টো HSLC 2024 ৰিজাল্ট সম্পৰ্কে যে ইতিমধ্যে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিছে যে এপ্ৰিল মাহতে ৰিজাল্টটো ঘোষণা কৰিব 19ৰ পৰা 21 তাৰিখৰ ভিতৰত। তো সেই সম্পৰ্কে মই আচলতে কেইদিনমান আগতেই ভিডিঅ' এটাত ৰিজাল্ট সম্পৰ্কে এনেকৈ কৈছিলোঁ, আপোনালোকে চাব পাৰে। গতিকে এনেকুৱা নিৰ্ভৰযোগ্য বাতৰি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো মই কি কৈছিলোঁ আপোনালোকে চাব, আৰু মুখ্যমন্ত্ৰীদেৱে কি ক'লে সেইখিনিও পাব ইয়াতে। মোৰ সেই ভিডিঅ'ৰ থাম্বনেইলটো আছিলে এনেকুৱা, আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে মই কি কৈছিলোঁ, আৰু ইয়াত দেখুওৱাৰ ভিত্তিত কৈছোঁ। কাৰণ বহি চোৱাটো যদি কমপ্লিট হৈ গৈছে, ৰিজাল্ট দিওঁতে ইমান টাইম লগাব নালাগে। তো হয়তো এইবাৰৰ পৰা অলপ আগতীয়াকৈ কামখিনি কৰিব। এপ্ৰিল মাহত খুব সম্ভৱ ইলেকশ্যনৰ আগতে ৰিজাল্টটো দি দিব পাৰে। HSLCৰ কথা মই কৈছোঁ, HSৰ কথা মই ইয়াত কোৱা নাই। তো মই এই গোটেইখিনি এতিয়া বলকচোন চাওঁ মাননীয় মুখ্যমন্ত্ৰীদেৱে ৰিজাল্ট সম্পৰ্কে কি ক'লে, শুনো আহোঁ। এইখিনিতো মই মুখ্যমন্ত্ৰী হিচাপে ক'লো, এতিয়া মই মামা হিচাপে নতুন কথা এটা কম। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব, কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক, যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব, চবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম, আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব, তাইক 12,500 টকা সোমাই দিম। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব, সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰমানে কি হ'ব? ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব। হ'ব নে ল'ৰাটোৰ ময়ে ল'ব লাগিব? মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো, যে জুলাইত দৌৰক বুলি সিহঁতি। হয়নে নহয়? কি বেটা, কি কৈ আছ? তহঁতক দিব লাগিব, তহঁতক বুলেটে দিব লাগিব। ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব। ৰহ, তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে